নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভিডিঅ'বোৰ ভাল পাইছে। আজি আকৌ কিছুমান আচৰিত ফেক্ট লৈ আহি আপোনালোকক দ্য ফেক্ট চেনেলটোলৈ স্বাগতম জনালোঁ। ফেক্ট নম্বৰ 1, আপোনালোকে নামানিব পাৰে কিন্তু আলাস্কাত 65 দিন সূৰ্য নোলায়। আলাস্কাত উডগিয়াকভিক নামৰ চহৰখনত বছৰত 65 দিন সূৰ্য নোলায়। 2018 চনত 18 নৱেম্বৰত সূৰ্য অস্ত গৈ 2019ত 23 জানুৱাৰীত ওলাইছে। উডগিয়াকভিক চহৰখন বহুত আকৰ্ষিত চহৰ কাৰণ এইখন ঠাণ্ডা চহৰ আৰু ইয়াতে গৰমৰ দিনত আধা ৰাতিলৈ সূৰ্য থাকে। তো এইখন চহৰ চাবলৈ বহুত মানুহে আকৰ্ষিত হৈ পৰে। ফেক্ট নম্বৰ 2, হিন্দ মহাসাগৰৰ পানী আৰু প্ৰশান্ত মহাসাগৰৰ পানী মিহলি হৈও বেলেগ বেলেগ। আপোনালোকে জানেনে যে এই দুই মহাসাগৰৰ পানী কেতিয়াও মিহলি নহয়। আপোনালোকে হয়তো ছবিত দেখিবলৈ পাইছে দুয়োটা মহাসাগৰৰ পানীৰ ৰং বেলেগ বেলেগ, এটা নীলা আৰু এটাৰ পাতল সেউজীয়া। কিছুমানে কয় এইটো ভগৱানৰ চমৎকাৰ। বৈজ্ঞানিকৰ মতে দুয়োটা পানী নিমিলাৰ কাৰণ হ'ল যে এটাৰ পানী খাৰুৱা আৰু আনটোৰ মিঠা আৰু দুয়োটাৰ তাপমান আৰু লৱণতাও বেলেগ বেলেগ। কোৱা হয় দুয়োটা মহাসাগৰৰ পানী য'ত মিলে তাত এখন বেৰৰ সৃষ্টি হয়। লগতে এইটোও কোৱা হয় সূৰ্যৰ ৰশ্মিৰ কাৰণে পানীৰ ৰঙৰ পৰিৱৰ্তন হয়। সেইকাৰণে এনে লাগে দুয়োটা পানী লগ হৈও মিহলি নহয়। ফেক্ট নম্বৰ 3, কিছুমান কথা বৈজ্ঞানিকেও ক'ব পৰা নাই। যেনে যদি আপুনি ব্ৰেড এখনত বাটাৰ লগাই থাকোঁতে হাতৰ পৰা পিছলি পৰি যায় তেনেহ'লে ব্ৰেডত বাটাৰ লগোৱা ছাইডটোহে মাটিৰ ফালে পৰে। ফেক্ট নম্বৰ 4, যেতিয়া আপুনি হয়তো আটা, ময়দা, বেচন তেনেকুৱা বস্তু লাৰি থাকে বা হাতখন লেতেৰা হৈ থাকে, ঠিক সেই সময়খিনিতহে নাকত খজুৱতি আৰম্ভ হৈ যায়। ফেক্ট নম্বৰ 5, যদি আপোনাৰ কেতিয়াবা ৰং নম্বৰ এটাত কল কৰা যায় তেতিয়া সেই ৰং নম্বৰটো কেতিয়াও বিজি নাপায় বা নট ৰিচেবল নাপায়, কলটো লাগিবই। ফেক্ট নম্বৰ 6, যদি আপুনি কেতিয়াবা কিবা কাম হয়তো বেংকত পাছবুকটো আপডেট কৰিবলৈ লাইন ধৰে বা শ্বপিং মলত বিল দিবলৈ লাইন ধৰে আৰু আপুনি আপোনাৰ লাইনটোত বেছি ভিৰ থকা দেখি কাষৰ কম মানুহ থকা লাইনটোত লাইন ধৰিব, তেতিয়া দেখিব যে এইটো লাইনৰ কাম কৰি থকা মানুহজন বহুত শ্ল' কাম কৰি আছে। তো বন্ধুসকল, শেষত আজি এটা কাহিনী কওঁ শুনক। প্ৰেম কাক কৰা হয়? এজন ব্যক্তিয়ে এখন নতুন কাৰ কিনিছিল। তেওঁ সেই কাৰখন ধুনীয়াকৈ মুচি চাফ কৰি আছিল। ঠিক সেই সময়ত মানুহজনৰ 4 বছৰীয়া ছোৱালীজনীয়ে শিলেৰে কিবা লিখিব ধৰিলে কাৰখনত। কাৰখনত শিলেৰে অঁকা দেখি দেউতাকে ছোৱালীজনীৰ হাতখনত জোৰকৈ কোবাই দিলে। ইমান জোৰকৈ কোবালে যে ছোৱালীজনীৰ আঙুলি ভাঙি গ'ল। ছোৱালীজনীক হস্পিটেলত লৈ গ'ল। ছোৱালীজনীয়ে বিষত থাকিব নোৱাৰি দেউতাকক সুধিলে যে দেউতা, মোৰ আঙুলি কেতিয়া ঠিক হ'ব? দেউতাকে একো উত্তৰ নিদিলে আৰু ঘৰত আহি কাৰখনত খংটো পলাবলৈ তেওঁ বেছিকৈ আঁকিবলৈ ধৰিলে। তেনেতে ছোৱালীজনীয়ে অঁকা ঠাইখিনি দেখি আচৰিত হ'ল যে তাই লিখিছিল আই লাভ ইউ ডেড। কাহিনীটোৰ মাজেৰে এইটো বুজাইছে যে খং আৰু মৰমৰ সীমা নাই। বস্তু সদায় ব্যৱহাৰৰ কাৰণে হয় কিন্তু মানুহ সদায় মৰমৰ কৰিবলৈ হয়। কিন্তু হয় ওলোটা, মানুহে সদায় বস্তুক ভাল পায় আৰু মানুহক ব্যৱহাৰ কৰে। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।